जनायाव डाक्टारनि गोरोन्थियाव सासे गोरलै खुदियानि रुंसारि जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला धेमाजि जिल्लानि जनाय महकुमा सिंनि सनितपुर गामिनि बिपुल बसुमतारीनि 2 दाननि गोरलै खुदियाया गगा मोननानै लोमजानायखौ अरुणाचल प्रदेशनि रुकसिन सोरखारि देहा फाहामसालिनि चाइल्ड स्पेशलिस्ट दानिनि खान्डुनो दिन्थियो। नाथाय दानिनि खान्डुआ बिथोन होनानै गोरलै खुदियाखौ जनायनि रुकसिनाव थानाय MS डले ड्राग्स हाउस एन्ड डले पलिक्लिनिक मुंनि गावारि गंसे फार्मासियाव थिसनहोयो। गोरलै खुदियाखौ फार्मासियाव थिसननायनि उनाव डाक्टार आरो फार्मासिनि बिगोमानि गोरोन्थियाव गंसे इन्जेक्सन थुनायनि 2 आरो 3 मिनिटसो समनि उनावनो गोरलै खुदियाया दुखुनांथावै रुंसारि जायो। जाथायनि सायाव नखरनि सुबुङा जनायाव थानाय डाक्टार निनि खान्डु आरो MS डले ड्राग्स हाउस एन्ड डले पलिक्लिनिक फार्मासिनि हेंथायै मोनसे गसर थिसननाय जाबाय होनना मिथिना मोनो आरो रुंसारि जानाय गोरलै खुदियाखौ पस्टमर्टम खालामनो थाखाय जनाय पुलिसा राहा खालामदों होनना मिथिहोयो। नमस्कार प्रथमने नमस्कार जनाइছোঁ মোৰ ল'ৰাটো যোৱাকালিৰ পৰা অলপ চৰ্দি হৈ আছিলে চৰ্দি হোৱাৰ কাৰণে মই আজি নিনু কাদু যিটো নেকি অৰুণাচল চৰকাৰী মেডিকেল ইয়াত মই মোৰ ল'ৰাটোক দেখুৱাবৰ কাৰণে আনিছিলোঁ। মোৰ ল'ৰাটো কোনো জ্বৰো নাছিলে অকল অলপ চৰ্দি হৈ আছিলে। তাৰপিছত ছাৰে চালে নিনু কাদুৱে চাই পেলাই ক'লে এইটো ইনজেকশ্যন মাৰিব লাগিব আৰু বেজি দিব লাগিব তহঁতি ডলে ফাৰ্মাচিত যা এই ইনজেকশ্যনকেইটা 3 দিন ল'ব লাগিব বুলি ক'লে। তাৰপিছত আমি ইয়াত আহিলোঁ ডলে ফাৰ্মাচিত আহি পেলাই আমি যেতিয়া আহিলোঁ তেতিয়া নাৰ্ছকেইটা চালে প্ৰেছক্ৰিপশ্যনটো ৰিচিপ্টটো চাই পেলাই সিহঁতে কেন্দুলা লগালে কেন্দুলা লগাওঁতে মোৰ ল'ৰাটো বহুত কান্দিছে। সেইকাৰণে কৈ আছিলোঁ আমি ল'ৰাটোক অলপ কিবা কৰি ল'ম কান্দি আছে মাকক গাখীৰ খুৱাই পেলাই অলপ কিবা কৰি ল'ম। সিহঁতে মাৰা নাই কেন্দুলা ভৰাই পেলাই কি কৰিলে সিহঁতে ইনজেকশ্যন মাৰি দিলে। ইনজেকশ্যন মাৰাৰ লগে লগে মোৰ ল'ৰাটো গোলা হৈ গ'ল। ইয়াতে ডেথ হৈছে। ছাৰৰ কি স্বাৰ্থ আছে নাজানো তাতো ফাৰ্মাচী আছে সি লগত লৈ পেলাই কিন্তু ট্ৰিটমেণ্ট কৰিব লাগে। সেইকাৰণে মই কৈছোঁ মোৰ ল'ৰাৰ কাৰণে মই আইনমতে মই উদ্ধাৰ হ'ব লাগে বুলি মই কৈছোঁ। আইনমতে মোৰ ল'ৰাটোৰ কাৰণে উচিত বিচাৰ হ'ব লাগে বুলি মই এইটোৱে জনাইছোঁ। আৰু কি কাৰণে কি এনেকৈ হ'ল বুলি আপুনি কি কাৰণে হ'ল মানে মইতো ভাবিছোঁ নাৰ্ছকেইটাৰো ইয়াত গল্টি আছে আৰু ছাৰৰো আছে। হয় ৰং ট্ৰিটমেণ্ট হৈছে। ইয়াত কি হৈছে কক জাম হৈ আছে বুলি ক'লে সিহঁতে। কক জাম হওঁতেতো এইটো ডাইৰেক্ট ইনজেকশ্যন মাৰে নেকি? আমি দেখিছোঁ ককটো কিবা কৰাৰ কাৰণে গেছৰ পৰাহে কিবা কৰে। আজি মোৰ কিহৰ কাৰণে এনেকৈ হ'ল নাজানো কিন্তু মই অহাকালি চিলাপথাৰত নিবলগীয়া আছিলে দেৰি হোৱাৰ কাৰণে আজি ইয়াত আনিলোঁ আৰু আগৰ পৰাই ইয়াতে চাই আছোঁ আমি কিন্তু আজি ছাৰে এই অৱস্থা কৰি দিছে আমাক। মোৰ ভতিজা মোৰ দাদা ল'ৰা এইটো ৰাতিত তেখেতৰ অকল চৰ্দি হৈ থকাৰ বাবে আমি অৰুণাচলৰ প্ৰাইমাৰী গভৰ্ণমেণ্ট মেডিকেলত চাইল্ড স্পেচিয়েলিষ্ট ডক্টৰ নিনি কাদু ডাঙৰীয়াক আমি তেখেতক দেখাইছিলোঁ। তেখেতে আমাক চাই এই ডলে ড্ৰাগ হাউচ তেখেতে আমাৰ ততাতৈয়াত ইয়াত পঠোৱাৰ পাছত ইয়াত ডলে ড্ৰাগ হাউচত আমাক মোৰ ভতিজা তেখেতক সৰু ইনজেকশ্যন দিয়াৰ পাছত কিন্তু 1 ছেকেণ্ডো তেখেতে নাথাকিলে মানে এই পৃথিৱীৰ পৰা তেখেতে বিদায় লৈছে। গতিকে তেখেতে ক'লে কি বেজি দিলে কিন্তু অকল চৰ্দি আৰু জ্বৰ হৈ থকাৰ বাবে তেখেতে ক'লে এটা ইনজেকশ্যন দিয়াৰ কাৰণে আজি মোৰ ভতিজা আজি এই পৃথিৱীৰ পৰা তেখেতে বিদায় ল'বলগীয়া হ'ল। গতিকে আমি অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক যিসকলে মানে এই কাণ্ডৰ লগত জড়িত হৈ আছে তেখেতসকলক ডলে ড্ৰাগ হাউচ আৰু অৰুণাচল ডক্টৰ চাইল্ড স্পেচিয়েলিষ্ট নিনি কাদু ডাঙৰীয়াক তদন্ত আওতাত আনি তেখেতসকলক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। কিহৰ কাৰণে মৃত্যু হ'ল বুলি আপুনি সন্দেহ কৰে? মৃত্যুটো এইটো আপোনাৰ চাওক তেখেতসকলে অকল চৰ্দি হৈছিলে। চৰ্দি হৈ থাকোঁতে তেখেতসকলে অকল ইনজেকশ্যন এইটো ৰং ট্ৰিটমেণ্ট বুলি কৈছোঁ। তেখেতক ৰং ট্ৰিটমেণ্ট কৰি এই পৃথিৱীৰ দেৱী শহু তেখেতক আজি এই পৃথিৱীৰ পৰা তেখেতসকলে বিদায় দিলে। মই তেখেতসকলক কৈছোঁ তেখেতসকলে এই ড্ৰাগছ হাউচ স্বত্বাধিকাৰী থকা নাৰ্ছ তেখেতসকলে বেজী দিছিলে। এই বেজী দিয়াত
1 ছেকেণ্ডো ৰখা নাই, কিন্তু বেজি দিয়াৰ লগে লগে আপোনাৰ 2-3 মিনিটত লগে লগে তেখেতে গুচি গৈছে। আপোনাৰ সন্মুখত থকা ফাৰ্মাচীখনত চিকিৎসা হয়, ইয়াত হৈছিলে। তেখেতে নিনিকাদু ডাঙৰীয়াই তেখেতে ইয়াত পঠাইছে, কিন্তু তেখেতে গ'লে তাতো দিব পাৰিছিলে, কিহৰ কাৰণে দিয়া নাই। তেখেতৰ নিশ্চয় ইয়াত মেটেৰিয়েলি আছে, তেখেতৰ টকা পইচা কিবা অংক থকা যেন মোৰ অনুভৱ, কিয়নো তাতে বয়স আপোনাৰ এই 2 দিন হৈছে দেৱশিশু। গতিকে আমি পৰিয়াল তৰফৰ পৰা অতি শীঘ্ৰে তেখেতসকলক প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আজি কিছু সময়ৰ পূৰ্বে জোনাই ৰুকচিনস্থিত দলে ফাৰ্মাচীত যি এক আকস্মিক ঘটনা হৈছে, পোনপ্ৰথমে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ যিবিলাক ঘটনা, এই ঘটনাবিলাক যে আজিয়ে হৈছে এনেধৰণৰ কথা নাই। যিহেতু আমি আজি গম পোৱা মতে এটা বাচ্চাৰ জ্বৰ আৰু কাহ হৈ আছিলে, 2মহীয়া বাচ্চাটোৰ, আৰু তাতে যি শিশু বিশেষজ্ঞ নিনিকাদুৰ প্ৰেছক্ৰিপশ্যনত দলে ফাৰ্মাচীত এটা বেজী দিয়াৰ প্ৰায় 1 মিনিটৰ ভিতৰতে এটা বাচ্চা ঢুকাই গৈছে, 2মহীয়া বাচ্চাটো। ই আচলতে অতি দুখ আৰু পৰিতাপৰ বিষয়। যি সময়ত বিভিন্ন সংগঠনে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন সংগঠনে কৈ আহিছে যে জোনাইৰ দৰে এখন পিছপৰা অঞ্চলত যে বিশেষজ্ঞ চিকিৎসকৰ আচলতে প্ৰয়োজন আছে, যেনেধৰণে শিশু বিশেষজ্ঞই হওক বা গাইনীৰ হওক, আমাৰ বিশেষজ্ঞ চিকিৎসকবিলাক নথকাৰ কাৰণে আচলতে এনেধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে। আমি সাধাৰণ এটা জ্বৰ কাহ হ'লে আজি আমি ধেমাজি লখিমপুৰলৈ যাবলগীয়া হৈছে, ডিব্ৰুগড়লৈ যাবলগীয়া হৈছে, নহ'লে দাঁতিকাষৰীয়া অৰুণাচললৈ যাবলগীয়া হৈছে। আৰু অৰুণাচলত পৰা যিখন প্ৰেছক্ৰিপশ্যন আহিছে, সেই প্ৰেছক্ৰিপশ্যনখনত আচলতে ভুল বেজী লিখি দিলেনে আচলতে স্ক্ৰীন টেষ্ট নকৰাকৈ এনেধৰণৰ আচলতে ব্যৱস্থা কৰিলে, নে বাচ্চাটোক হত্যা কৰি দিয়া ষড়যন্ত্ৰ কৰিলে, তাক আমি বুজিব নোৱাৰিলোঁ। যিহেতু এটা সাধাৰণ জ্বৰত কেতিয়াও মানুহ নমৰে, এই কথাখিনি আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ যে যিহেতু মেডিকেল বিভাগ এটা আছে, এখন ফাৰ্মাচীত আচলতে কেনেকুৱা ধৰণৰ আচলতে দৰৱ বেচিব পাৰে। আমি জানো এখন গাইডলাইন থাকে, প্ৰত্যেকখন ফাৰ্মাচীত জোনাইত ফাৰ্মাচিষ্টৰ অভাৱ আমি দেখিবলৈ পাইছোঁ। প্ৰত্যেকখন ফাৰ্মাচীত বিভিন্ন হাই ড'জৰ আচলতে দৰৱ বিক্ৰী কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে যিখন গাইডলাইন, সেই গাইডলাইনখন আচলতে অৱমাননা কৰিছে নেকি? আমাৰ যি ৰুৰেল ফাৰ্মাচীবিলাক আছে, তাত আমি জনামতে পেৰাচিটামলকে আদি কৰি মাত্ৰ কেইবিধমান দৰৱহে আচলতে বিক্ৰী কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু এই অনুমতিক ভেঙুচালি দেখাই পেলাই ইয়াতে বিভিন্ন হাই ড'জৰ দৰৱ ব্যৱহাৰ কৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাইছোঁ, চিকিৎসা বিষয়াসকলক আহ্বান জনাইছোঁ, ইয়াৰ ওপৰত আচলতে উচিত তদন্ত হ'ব লাগে আৰু তদন্ত কৰি আচলতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এই কথাখিনি আমি আহ্বান জনাব বিচাৰিছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ এখন ফাৰ্মাচীয়ে আচলতে কেৱল দৰৱ বিক্ৰী কৰিব লাগে, তাতে প্ৰেছক্ৰিপশ্যন চাই পেলাই মাত্ৰ কেৱল দৰৱ বিক্ৰী কৰাটোহে তেওঁলোকৰ দায়িত্ব। কিন্তু আমি দেখিবলৈ পাইছোঁ এই অঞ্চলৰ ফাৰ্মাচীবিলাকত ইয়াত কেৱল দৰৱ বিক্ৰী কৰাই নহয়, এখন ক্ষুদ্ৰ নাৰ্ছিং হোমলৈ ৰূপান্তৰ হোৱা আমি দেখিবলৈ পাইছোঁ। ইয়াতে বিভিন্ন ধৰণৰ কোনো স্ক্ৰীন টেষ্ট নোহোৱাকৈ, কোনো টেষ্ট নকৰাকৈ বিভিন্ন সময়ত বেজী দিছে আৰু এনেধৰণৰ ঘটনাবিলাক ঘটি আছে। আৰু ইয়াতে এখন ফাৰ্মাচীত আচলতে চেলাইনৰ পৰা আদি কৰি কেণ্ডুলা ফিটিং কৰি বেজী দিয়াটো কিমান জোৰ গ্ৰহণযোগ্য? তাত কোনো আচলতে তেনেকৈ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিশেষভাৱে জনা ব্যক্তিৰ দ্বাৰা এনেধৰণৰ কাৰ্য হৈছে বুলি আমি নাভাবোঁ। গতিকে এনেধৰণৰ ঘটনা আজিয়েই নহয়, যাতে পুনৰবাৰ নহয়, তাৰ বাবে আমি সকলো পক্ষকে আমি আহ্বান জনাইছোঁ। বিশেষভাৱে যি চিকিৎসা বৃত্তিৰ লগত জড়িত সেইসকলে আচলতে আমি ভগৱান বুলি ভাবোঁ। এই ভগৱানৰ হাতত কেতিয়াবা ভুল হোৱাটো স্বাভাৱিক, কিন্তু বাৰম্বাৰ জোনাইত এনেধৰণৰ ঘটনা আমি হৈ থকা দেখিবলৈ পাইছোঁ। গতিকে আহ্বান জনাইছোঁ, সতৰ্ক হওক, অনাগত সময়ত কাৰো ক্ষেত্ৰত যাতে এনেকুৱা নহওক। আমাৰ নিজৰো সন্তান আছে, প্ৰত্যেকে সজাগ হ'ব লাগিব। আৰু এই সজাগতাৰ স্বাৰ্থত যদি উক্ত ফাৰ্মাচীখনৰ ওপৰত যদি কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেতিয়াহ'লে কঠোৰতকৈ কঠোৰতম বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ।